নমস্কাৰ ৰেমজিম গগৈ চেনেলটোলৈ আশা কৰোঁ সকলো ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিলোঁ ভিডিঅ'টো মই পুৱাতে আৰম্ভ কৰি দিলোঁ কাম এটা কৰি আছোঁ মই খুৰীয়ে এখন চাদৰ দিছিল দহি কৰিবলৈ বান্ধি থৈছোঁ সেইটো কাটিব লাগিব এতিয়া এনেকৈ কৰি থাকিম আৰু লাহে লাহে মই দহি গাঁঠি আছোঁ আৰু লগতে গম পাইছে বহাগ মাহ চলি আছে বিহুৰ বতৰ তো আমাৰ গাঁৱতো এখন যোৱাকালি এদিনীয়া কাৰ্যসূচীৰে মুকলি বিহু এখন আয়োজন ভিডিঅ' মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ তো ভাল কেনেকুৱা লাগিলে জনাব আমি গুণ ফুকন ঘনশ্যাম গগৈ বুধিন গগৈ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছিলোঁ বুধিন গগৈ পুৰুষে ডি কে বৰুৱা কোন আছে আপুনি ডি কে বৰুৱা কোন আছে আপুনি জলিয়া বহুত দূৰ পাইছে ন এইকাৰণে আগতে উঠাইছো এই পাৰ্টিটো আৰু বস্ত্ৰত যিসকল আমাৰ মহিলা আৰু পুৰুষে চেনেল হৈছে পাৰ্টিটো বহুত দূৰ এইকাৰণে আগতে উঠাই দিছো কৰা হ'ব বিহু আৰম্ভ আৰু এতিয়া সবে নিজৰ নিজৰ জাগাবিলাক বাছি লৈছে বস্ত্ৰলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো আমি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিটু গগৈ কল্পজ্যোতি ফুকন সুমন্ত গগৈ সাংস্কৃতিক সম্পাদক বিজিত ফুকন বিতুপন ফুকন প্ৰণৱজ্যোতি গগৈ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি ২ নং জাগোন গাঁও চেমনীয়া হুঁচৰি দলৰ ঢুলীয়াকেইজনক গছৰ তললৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ ঢুলীয়া আৰু তালুৱা ২ নং জাগোন গাঁও চেমনীয়া হুঁচৰি দলৰ আমাৰ মৰমৰ ঢুলীয়া কেইজন আৰু তালুৱা কেইজনক আমি ইয়াত গছৰ তললৈ আহি ঢোলৰ চাপৰ বজাবলৈ অনুৰোধ জনাইছোঁ তেওঁলোকৰ ঢোলৰ চাপৰ হোৱাৰ লগে লগে আমি এভাগী সেৱা আগবঢ়াই আমি বিহু আৰম্ভ কৰিম সকলো ৰাইজে নিজৰ নিজৰ জাতি নিজৰ নিজৰ সংস্কৃতি নিজৰ নিজৰ লোকাচাৰ তেওঁলোকে বিহু আৰম্ভ কৰিব পাৰিব গতিকে আমি সকলো ৰাইজে আজি ইয়াত জাতি জনগোষ্ঠী ভাষা ভাষী জনাম বিহুখন পাতোঁতে অনেকখিনি অপৰাধ অনেকখিনি দুখ হ'ব পাৰে বা বিহুখন আজি সাংস্কৃতিক সন্ধিয়া আমাৰ জিলাৰ ৰাতিলৈ অনুষ্ঠান আছে সৰ্বাংগ সুন্দৰভাৱে সফল হ'ব বাবে আমি যাতে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া অসমীয়া জাতি হৈ যাতে সদায় আমি থিয় দিব পাৰোঁ কাণে কাণ মাৰি সেইকাৰণে আমি আশীৰ্বাদ ল'ম গতিকে উদযাপন সমিতিৰ সমূহ বিষয়বিলাকসকলক আমি গছ তললৈ আহিবৰ কাৰণে আমি সকলোকে বেটাকো উঠাই দিওঁ ন বেটা ইমান গৰমত চাব আহিছে সকলোকে নিজৰ নিজৰ ঠাইত তেওঁলোকক উপস্থিত হৈ হুঁচৰি দেশ বিহু সকলোকে যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰম্ভ হৈছে এয়া
আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি সকলোকে শৃংখলাবদ্ধভাৱে আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোৱে আৰু শিশুসকলৰ কাৰণে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে বিশেষ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। শিশুসকলৰ কাৰণে যিসকল আমাৰ প্ৰতিটো দলৰ নাম ঘোষণা কৰা দলৰ কোনো ধৰণৰ আমাৰ তেনেকৈ আমি কালেকশ্যন কৰা নাছিলোঁ। গতিকে আমাৰ গাঁৱৰ ৰাইজে দুই পইচা তুলি বিহু উদযাপন কৰিছে। নিজৰ বিহু চিন্তা কৰি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকক এটি মান ধৰা হ'ব। সকলোৱে যেন তাকে লৈ সা সন্মানেৰে